हेलो फ्रेंड्स, गुड आफ्टारनुन। और मैं एतिया दुपरियार साज रेडी करिब ओलाइছো। आज मोर दुपरियार साजत आछे एया कणी बइल करि लैছো, एया पियाज सकला सकली काटि लैছো, एया जलकिया आदा নহৰু এইখিনি मसला हिसाबे पेस्ट करि लम। और एटा बिलाही এনেদৰে মই কাটি লৈছো। আৰু এইখিনি মই পিয়াজ এনেদৰে কাটি লৈছো সৰু সৰু কৰি এনেদৰে। আৰু এয়া নহৰু এনেদৰে থৈ দিছো। আৰু এইখিনি মই কি কৰো হেতু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব। আৰু এতিয়া মই মছলাৰ বাবে এতিয়া গ্ৰাইণ্ডাৰৰ বাটিটোত মই পেষ্ট কৰিব দি দিম। আৰু আদা নহৰু পিয়াজখিনি এয়া আদা দিলম। আৰু এতিয়া নহৰু কেইফুটা দি দিলে গ্ৰাইণ্ডাৰত পেষ্ট কৰিম মই। এয়া মই মছলা ৰেডি কৰি ললো। আৰু এতিয়া কেৰাহী গৰম হ'ব দিছো আৰু মই ৰন্ধাৰ বাবে ব্যৱস্থা কৰোঁ। প্ৰথমে মই বইল কৰি লোৱা কণীখিনি ফ্ৰাই কৰি ৰঙচুৱাকৈ মই ফ্ৰাই কৰি লৈছো। আৰু এতিয়া মই বাটিটোত নমাই ৰাখিম। এয়া কেৰাহী গৰম হৈছে। এতিয়া মই মিঠাতেল ঢালি দিম। তেল অকমান বেছিকৈ দিব, তেলেৰে বনাই। আৰু তেলখিনি গৰম হ'ব দিওঁ। এয়া তেলখিনি গৰম হৈছে। এতিয়া মই পেষ্ট কৰি লোৱা মছলাখিনি দি দিম। আৰু এতিয়া মই দিম এয়া হালধিৰ গুড়ি অকমান, এয়া নিমখ, আৰু এয়া জিৰা ধনিয়াৰ গুড়ি অকমান দি দিলোঁ। এনেদৰে কিছু সময় ফ্ৰাই কৰি ল'ব লাগিব। এয়া মছলাখিনি প্ৰায় হাফ ফ্ৰাই হৈছে। আৰু এতিয়া মই দিম কাটি লোৱা বিলাহীখিনি। এনেদৰে বিলাহীৰ লগত ফ্ৰাই কৰিব। তাৰপিছত এনেদৰে মই ৰঙচুৱা কৰি কণী দুটা ভাজি লৈছিলোঁ। আৰু এই কণী দুটা দি দিম ইয়াতে। আৰু এনেদৰে যে মই নহৰু কেইটুকুৰ ৰাখি থৈ দিছিলোঁ, আপোনালোকক কৌতুহল কৰি এয়া নহৰু কেইটুকুৰ ইয়াতে দি দিলোঁ। আৰু ঠিক তেনেদৰে এয়া পিয়াজখিনিও দি দিলোঁ। আৰু এনেদৰে ফ্ৰাই কৰিব যাতে বিলাহীখিনি গলি যায়। আৰু গলি নোযোৱালৈকে এনেকৈ ফ্ৰাই কৰি থাকিব ভালদৰে। আৰু চাওকচোন এয়া মছলাখিনি ফুটকৈ ফুটিব ধৰিছে আৰু বিলাহীখিনিও গলি গৈছে। সেইকাৰণে এতিয়া মই আৰু এটা পাত্ৰত নমাই ৰাখিম। আৰু এয়া মই নমাই ৰাখিলোঁ। এনেদৰে খাব পাৰি আলু নোহোৱাকৈ মছলাৰে, খুবেই সোৱাদ লাগে। আৰু মোৰ তেতিয়াহ'লে আজিলৈ বাই বাই।